কথা নাই অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন হয়নে হিমন্ত হয়নে কোন হয় অসমৰ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন 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 হয়নে অসমৰ আটাইতকৈ সংখ্যালঘু ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু কোন অসমৰ মুখ্যমন্ত্ৰী হয়নে নহয় যদি এখন দেশত সংখ্যালঘু মানুহ শান্তিত থাকিব নোৱাৰে এখন দেশত যদি সংখ্যালঘু মানুহে যদি অশান্তিত থাকিব লাগে ভয়ে ভয়ে থাকিব লাগে তেতিয়াহ'লে এই দেশখনৰ গণতান্ত্ৰিক পৰিৱেশ থকা বুলি কম নে নকওঁ যদি ভাল গণতান্ত্ৰিক পৰিৱেশ থাকে তেতিয়াহ'লে সংখ্যালঘু সকলো মানুহে একেলগতে বাস কৰিব পাৰিব হয়নে নহয় বিজেপিয়ে অসমৰ গোটেই গণতান্ত্ৰিক বাতাবৰণটো বেয়া কৰি পেলাইছে নে নাই গোটেই পৰিৱেশটো বেয়া কৰিছে নে নাই তেতিয়াহ'লে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব নে নাই বিজেপিয়ে সম্পদত পেলাই দিব লাগিব নে নাই বিজেপিৰ লগত আৰু পদুম ফুলৰ লগত হাতী নামৰ এটা বস্তু এটা বলীয়া হাতী ঘূৰি ফুৰিছে গম পাইনে এটা বলীয়া হাতীয়ে অসমত ডক্টৰ পাই আছে গম পাইনে আপোনালোকৰ ইয়ালৈ আহি বলীয়া হাতী মান কাছাৰে পাই গৈছে বুলি মই শুনিছো হয় নেকি এই বলীয়া হাতীটোকো আমি এবাৰ ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে মহিলাসকলে হাত জমা নাই হাতে খুব দিব নেকি মই শুনিছো যে মহিলাসকলক এইকেইদিন ব্লেকমেইল কৰি আছে কৈছে অৰুণোদয় ফৰ্মখন বোলে ঘৰলৈ পঠিয়াই দিছে হয় নেকি অৰুণোদয় ফৰ্ম পঠিয়াইছে নেকি যিখন অৰুণোদয় ফৰ্ম পঠিয়াইছে এখন ভুৱা ফৰ্ম এইখন 2 নম্বৰী ফৰ্ম চৰকাৰী অৰুণোদয় ফৰ্মখনত থাকে অপুস্তম্ভ হিমন্তৰ 2 নম্বৰী অৰুণোদয় ফৰ্মখনত আছে পদুমৰ ফুল পদুমৰ ফুলে কেতিয়াবা অৰুণোদয় দিব পাৰিব নেকি চৰকাৰে কেৱল অৰুণোদয় দিব পাৰে হয়নে নহয় য'ত অৰুণোদয় পাব তাত অপুস্তম্ভ থাকিব লাগিব হয়নে নহয় এতিয়া যোৰহাটত এতিয়া ডিব্ৰুগড়ত আমাৰ অসমৰ মানুহে যেতিয়া কৈ দিলে যে বিজেপি ভোট নিদিওঁ হিমন্তক ভোট নিদিওঁ হিমন্ত 2 নম্বৰী এতিয়া ভয় খাই হিমন্তই ৰাতিৰ ভিতৰতে অৰুণোদয় ফৰ্ম উলিয়ালে 2 নম্বৰী ফৰ্ম কিন্তু এই ফৰ্মখন 2 নম্বৰীৰ কাৰণে তাত যদি আপোনালোকে ফৰ্ম ফিল আপ কৰে আপোনালোকে অৰুণোদয় নাপায় 2 নম্বৰ অৰুণোদয় ফৰ্মখনৰ আটাইতকৈ ডাঙৰ বস্তু বেংক একাউণ্ট হয়নে নহয় আপোনালোকৰ যিখন 2 নম্বৰী অৰুণোদয় ফৰ্ম দিছে তাত বেংক একাউণ্ট লিখিবলৈ জাগা আছে নেকি আছেনে নাই এইখন 2 নম্বৰী ফৰ্ম মই অসমৰ সকলো মহিলাকে ক'ব কৈছো মই এজন বিধায়ক আপোনালোকে সকলোৱে জানে মই বিধায়ক থেকে সকলোৱে জানে আমাৰ বিধানসভাত সিদ্ধান্ত লৈছে যে অসমৰ যিবিলাক মানুহৰ ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালক অক্টোবৰ মাহৰ পৰা আমি অৰুণোদয় দিম বিধানসভাৰ সিদ্ধান্ত যাৰ ঘৰত আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোক হিন্দু হওক মুছলমান হওক আপোনালোকে কংগ্ৰেছক ভোট দিয়ক বিজেপিক ভোট দিয়ক আপোনালোকে এজেপিক ভোট দিয়ক বা ৰাইজৰ দলক ভোট দিয়ক যি দলতে ভোট নিদিয়ক কিয় অক্টোবৰ মাহৰ পৰা অসমৰ প্ৰত্যেকটো পৰিয়ালে অৰুণোদয় পাব তাৰ কাৰণে বিজেপিক ভোট দিয়াৰ কোনো প্ৰয়োজন নালাগে
আজি বিজেপি চৰকাৰে অসমৰ সংখ্যালঘু ৰাইজৰ ঘৰ বিলাকে তালৰ ভাঙি কৰিছে নে নাই? ঘৰ